গাইস এই বছৰ গ'লে আৰু 2021 পাৰ হৈ গ'ল তো 2022 আহি আছে মানে 2021 লাষ্ট বুলি 2021 লাষ্ট বুলি খানা এটা খালো যোৱাকালি লগৰজনৰ লগত লখিমপুৰ পুখুৰী পাৰত আৰু এতিয়া 2022 আহিছে 2022 কালি কৰিব লাগে 2021 তো বহুত বেয়া মোৰটো বহুত বেয়া আৰু এতিয়া আশা কৰিছো 2022 টো যাতে ভালে ভালে যায় মোৰ লগতে আপোনালোকৰো যাতে 2022 টো ভালে ভালে যায় আৰু যি আহি আছে নতুন বছৰ হেপী নিউ ইয়াৰ মোৰ হৃদয়ৰ পৰা আপোনালোক সকলোলৈ হিয়া ভৰা শুভেচ্ছা অৰ্পণ কৰিছো সকলোলৈ মোৰ হৃদয়ৰ পৰা হেপী নিউ ইয়াৰ আৰু সকলো ভালে থাকক কুশলে থাকক আমিও ভালে থাকো কুশলে থাকো তাৰে কামনাৰে ভগৱানক প্ৰাৰ্থনা কৰিছো তো এইখিনিয়ে আৰু ভিডিঅ'টো চাব শেষলৈকে চাব আৰু মৰম Hey guys, good morning from Tongla and welcome to my another vlog. আৰু এতিয়া আছো মই টংলাত মানে এতিয়া ৰাতিপুৱা বাজিছে 8:20 মই আছো টংলাত মানে অহাকালি মুম্বাইত যোৱাৰ কথা মোৰ নহয় মোৰ বাইদেউ যে মুম্বাইৰ পৰা মোৰ লগত আহিছিল আৰু বাইদেউ অহাকালি যোৱাৰ কথা বাইদেউ আৰু মোৰ দাদা এজন যাব তেনেকৈ দাদাই থ'ব যাব চ' টিকেট কাটিব আহিছিলোঁ এতিয়া তৎকালৰ কাৰণে আৰু 10টা বজাতে টিকেট কাটিব মানে 10টা বজাতে ৱেবছাইটটো খোলা দিয়ে তৎকালৰ চ' এতিয়া বাজিছে 8:20 আৰু মই এতিয়া আৰু 1.5 ঘণ্টা ৰখিব লাগিব 10টা বজালৈ চ' অলপ ৰখোঁ ইয়াতে আছোঁ এনে আৰু আজি খানা এটাও আছে মানে ওচৰতে আমাৰ কম্পিউটাৰ গ্ৰুপৰ লগৰকেইটাৰে খানা এটা আছে চাই লওক কি হয় কি নহয় তো গাইছ ৰাতিপুৱা আগতে ভিডিঅ' বনাব নহ'ল কাৰণ বহুত দেৰি হৈছিল আৰু বহুত ঠাণ্ডা আছিল চ' তো গাইছ ফাইনেলি টিকেট কটা হ'ল আৰু টিকেট কাটিলোঁ 3জনৰ বাবে মানে মোৰ দাদা যাব আৰু মোৰ মানে ভণ্টি হয় চিষ্টাৰ মাহীৰ ছোৱালী তাই যাব আৰু মোৰ বাইদেউ যাব চ' 3জনৰ বাবে কাটিলোঁ এতিয়া যাম ঘৰলৈ যাই ল'বলৈ তো গাইছ ফাইনেলি টিকেট কটা হৈ গ'ল আৰু মোৰ জেকেটটো চাওক অৱস্থা মানে ধূলেৰে একে পুতি জ্বলাইছে তো ব'লক যাই লওঁ খানাও আছে গাইছ চাবি ইয়াতে লাগি আছে আৰু বিচাৰি আছোঁ বেলেগত আৰু বেছি নাই ঘৰলৈ অলপ আছে অলপ আগত যাই মানে ৰৈ কিনে চাহ খালোঁ বহুত ঠাণ্ডা আজি বতৰটো আপোনালোকে চাওক বতৰটো বহুত ঠাণ্ডা ৰ'দ ওলোৱাই নাই এতিয়ালৈ তো সেইকাৰণে চাহ কাপ খালোঁ ইয়াতে আগতে চব ৰ'দ লৈ কিনে আৰু এতিয়া ঘৰলৈ যাম ঘৰত যাই গা পা ৰিফ্ৰেছ হৈ কিনে ভাত পানী খাব লাগিব ৰাতিপুৱা একো খোৱাই নাই ৰাতিপুৱা মই 7টা বজাতে ওলাইছোঁ ঘৰৰ পৰা চ' ভিডিঅ' বনোৱা নাই ডাইৰেক্ট টংলাত যাই কিনে গুড মৰ্ণিং দিছোঁ বা মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ টংলাৰ পৰা আৰু এতিয়া ঘৰত যাই গা পা ধুই ভাত পানী খাই মই যাম আমাৰ ইয়াতে লখিমপুৰ পুখুৰী আমাৰ ওচৰতে হয় লখিমপুৰ পুখুৰীত খানা এটা আছে মোৰ কম্পিউটাৰ ক্লাছৰ যিকেইজন লোক আছে ফ্ৰেণ্ড কেইজনে মানে অকল আমি ল'ৰা 7-8জনমান সেইকেইজনেৰে আমি খানাটো খাম তো এতিয়া সিহঁতে বজাৰ কৰিব মানে সিহঁতে কম্পিউটাৰ ক্লাছত গৈছে মই যাব নোৱাৰিলোঁ কাৰণ মই টিকেট কাটিব যাব লাগে কাৰণে মই আজি কম্পিউটাৰ ক্লাছত যাব নহ'ল সেইকাৰণে এতিয়া মই টংলাৰ পৰা আহি আছোঁ আৰু এতিয়া ঘৰত যাই কিনে তাৰ পৰা লখিমপুৰ পুখুৰী যাম ব'লক ঘৰলৈ যাই লওঁ লেটছ গো আৰু গাইছ চাওক মোৰ জেকেটৰ অৱস্থা গোটেই ধূলা একদম অৱস্থা নাই মই যেতিয়া গৈছোঁ না মানে ৰাতিপুৱা সময়ত বহুত ডাম্পাৰ চলে ইয়াতে ডাম্পাৰ ট্ৰেক্টৰ আৰু এতিয়াও মানে মই আহোঁতেও বহুত ধূলা তাৰপিছত মানে মোৰ জেকেটটোৰ অৱস্থা নাই একদম নেদেখা হৈ যায় একদম ৰাস্তাটো পূৰা ধূলি ৰাস্তাটো বনাই আছে মহিলাপাৰাৰ পৰা আপোনালোকৰ টংলালৈ যোৱা ৰাস্তাটো কুকুৰাকাটাত য'ত উঠে কুকুৰাকাটা চকলে যোৱা ৰাস্তাটো মানে ডাঙৰ কৰি আছে বহল কৰি আছে চ' ৰাস্তাটো বনাই আছে কাৰণে বহুত ধূলা একদম যাব উপায় নাই চ' মানে বহুত অৱস্থা বেয়া হৈ গ'ল মোৰ এতিয়া যাওঁ ব'লক ঘৰলৈ যাই লওক তাৰ পৰা যাব লাগিব তো গাইছ ফাইনেলি আহি পালোঁ ঘৰ আৰু এতিয়া গা পা ধুওঁ ফ্ৰেছ হওঁ সোনকালে যাওঁ মোবাইলতো চাৰ্জ নাই চাৰ্জত দিওঁ জল্দি তো
যাব লাগে এতিয়া বাজিলে আপোনাৰ 11:30 হৈ গ'ল দেৰি হ'ল অলপ জলদি যাওঁ আৰু তো বাই বাই একদম যাব ওলাই কিনে পিছত লগ পাই আছোঁ আপোনালোক বাই বাই তো বলক যাওঁ হ'ল ওলোৱা তো যাবৰ কাৰণে ৰেডি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাই 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 দিয়া যাওঁ দে সোনকালে আহিম যাওঁ আপোনালোক যাই পাই লগ পাই আছোঁ বলক তো গাইছ এতিয়া বাজিছে 1 বাজি গ'ল 1:05 হ'ল আৰু অলপ দেৰি হৈছোঁ মই মানে অলপ লেট হ'ল গা পা ধুলোঁ অলপ কাম আছিল কামখিনি কৰিলোঁ ঘৰতে এতিয়া ডাইৰেক্ট যাম অলপ জল্দি যাম মানে মাতি আছে ফোন কৰি আছে লগৰীজনে ডাইৰেক্ট যাই লগ পাই আছোঁ বলক তো গাইছ ফাইনেলি আহি পালোঁ লখিমপুৰ পুখুৰী আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে ঐতিহাসিক লখিমপুৰ গাঁৱলৈ আদৰিছোঁ ধুনীয়াকৈ কিবা কিবি আৰ্ট কৰাই আছে ইয়াতে তো বৰ ধুনীয়াকৈ ইয়াতে আৰ্ট কৰি আছে চাওক আপোনালোকে শৰাই লৈ আছে এয়া কিবা মাছ মাৰিব গৈছে আৰু এইফালে ককাই কিবা বনাই আছে বাঁহ বেতেৰে আৰু এইফালে ঠেকি দি আছে তো আৰু এটা এইফালে কি আছে এইটো বা কি আছে নাজানো দেই এইটো মূৰ্তি আৰু এইফালেও আছে দেখাই আছোঁ আপোনালোকক আপোনালোকে দেখিছে যে এইটো পুখুৰীটো আৰু ইয়াতে চাইডে চাইডে এনেকৈ সৰু সৰু পুখুৰী খন্দাই আছে দেখাই আছোঁ এইকেইটাত পানী নাই মানে ইয়াতে শুকাইছে পানী কিন্তু আগত চাওক সেইবিলাক চব পুখুৰী খান্দাই আছে মানে ইয়াতে মানে কি কৰে মাছবিলাক ডিভাইড কৰে তাৰ পৰা মাছটো উঠাই ইয়াতে থ'ব বা বিক্ৰী কৰাৰ আগত ডাঙৰ পুখুৰীটোৰ পৰা জালেৰে টানি মাছটো উঠাই কিনে এনেকৈ পুখুৰীত থয় কিন্তু এতিয়া পানী নাই বাৰু এতিয়া পানী কমিছে তো এনেকুৱাকৈ ইয়াতে মাছবিলাক মানে কাৰণ এইটো ব্যৱসায়িক চিষ্টেম হয় তো ধুনীয়াকৈ তাৰ পৰা মাছটো উঠাই ইয়াতে মাছটো ষ্টক কৰে তো বলক ভিতৰলৈ যাই লওঁ তো গাইছ আহি পালোঁ আৰু এটা খানা হৈয়ে আছে মানে অলপ বাকী আছে দেখাই আছোঁ আপোনালোকক এইজন আমাৰ লোক দিছ ইজ ৰিপু ঐ ৰাজ হাই হাই গো হাই আৰু এইটো সীমান্ত ৰিপু ইফালে বিকাশ আৰু ৰূপম এই তোমাৰ নামটো মই নাজানো কি শৰ্মা আৰু ইফালে আমাৰ আছে মাংস আৰু ইফালে ভাত বনাই আছে অঁ যাব থেংক ইউ আৰু চেম টু ইউ আৰু গাইছ ইফালে আছে বেলেগ পাৰ্টি মানে গাইছ আমাৰ চাউণ্ড চিষ্টেম নাই মানে আমি কম্পিউটাৰ ক্লাছৰ পৰা বাহিৰে আহিছে ইহঁত আৰু মোৰ বাৰু কম্পিউটাৰ ক্লাছ নগ'লোঁ মই গম পাইছে আপোনালোকে টংলাত গৈছিলোঁ তো আমাৰ চাউণ্ড নাই বাইক লৈ আহিছোঁ আৰু ইফালে চাউণ্ডত ডেন্স কৰি আছে সৰু সৰু ল'ৰাকেইটামানে আৰু ইফালে আমাৰ পাৰ্টিটো ইফালে অনুভৱী তোমার হরণ জোনাকি সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰ আগমন জোনাকি আকাশত তুমলে মন তো গাইছ খানা পিনা খাবৰ কাৰণে ৰেডি পুৰা দেখাই আছোঁ তো গাইছ ফাইনেলি খানা পিনা হৈ গ'ল এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ ৰেডি হৈ আছোঁ তো বলক লেটছ গো তো গাইছ খানা পিনা হৈ গ'ল আৰু এই বাচন বৰ্তন লৈ সামৰি কিনে যাই আছোঁ এতিয়া ইহঁতৰ ঘৰলৈ যাম ইহঁতৰ ঘৰত বাচনখিনি থ'ম ইহঁতৰ ঘৰ মানে ইয়াতে ওচৰতে হয় তো বলক যাওঁ আৰু যাই একদম ঘৰৰ পিছত লগ পাম আৰু বা তো বাই বাই লখিমপুৰ ভিলেজ তো গাইছ খানা পিনা খাই আহিলোঁ আৰু এতিয়া আছোঁ মই নামখোলা চকত আমাৰ চকত আৰু এতিয়া ঘৰলৈ যাম অলপ পিছত আজি বতৰটো বহুত বেয়া অলপ বৰষুণো দিলে আমি আহোঁতে অলপ বৰষুণ পালোঁ তো গাইছ ঘৰত যাই ভিডিঅ'টো এণ্ডিং কৰিম আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আজিৰ দিনটোত কি কৰিলোঁ কি নকৰিলোঁ তো বাই বাই ঘৰত যাই লগ পাই আছোঁ তো গাইছ ঘৰ আহি এতিয়া খাই আছোঁ চুঙা পিঠা আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নকৰিব লগতে ঘণ্টা বটনটো প্ৰেছ কৰিব বাই বাই আৰু নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম